হেল্ল' এভৰিৱান, মোৰ আন এটি মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা চাহ কাপৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি চাহৰ লগত আছে ব্ৰেড অমলেট আৰু খুৰমা। আৰু এই বিলাহী চোপা দেখিছেনে? আমি কিন্তু ৰোৱা নাছিলোঁ, নিজে নিজে হৈছে, লগতে দুটা বিলাহী লাগিছেও। আৰু এয়া দুপৰীয়া ভাত সাজৰ বাবে পোৰা বিলাহী, আলু, কোমলীয়া লাই পাত, ধনিয়া, পিঁয়াজ দি পিটিকা বনাই আছোঁ। ঠাণ্ডাৰ দিনত এনেদৰে পিটিকা বনাই খাই কিমান যে ভাল লাগে। পিটিকা খাই ভাল পোৱাসকলে কমেণ্ট এটা কৰি দিব। আৰু এইখন হ'ল আমাৰ দুপৰীয়াৰ ভাত সাজৰ থালি। ইয়াত আছে পাপৰ, পূৰা বইল দাইল, লগতে পিটিকা আৰু নেমু আৰু জলকীয়া। আৰু ইয়াৰ ভাত খাই মেলি আজৰি হৈ দুটামান ভিডিঅ' বনাই আছিলোঁ। আৰু এতিয়া সন্ধিয়া চাহ খাবৰ বাবে দাদাজনৰ পৰা দুটামান পপ আৰু বন লৈ ল'লোঁ। আজিলৈ ইমানেই। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰি দিব। লগ পাম আন এটি মিনি ব্লগত।